নমস্কাৰ বন্ধুসকল, কেনে আছে? তো আজি মই ভিডিঅ' বনাই আছোঁ ফেচবুকৰ আৰ্নিঙক লৈ। চবেই ভিডিঅ' বনাই আছে, ফেচবুকত ডলাৰ আৰ্নিং হৈ আছে। তো মোৰো হৈছিলে 2023-24 যিমান ভিডিঅ' দিছিলোঁ, ফটো দিছিলোঁ, এইবিলাক আছিলে। আৰু আগৰ ক্ৰাইটেৰিয়া আছিলে যে 6000 ভিউজ হ'ব লাগে, 60,000 ভিউজ হ'ব লাগে আৰু 8,000 ফলোৱাৰ হ'ব লাগে, তেতিয়া আপুনি মনিটাইজেশ্যন পাব। কিন্তু এতিয়া কৰিছে কি, আপোনাৰ এংগেজমেণ্ট ভাল থাকিব লাগিব আৰু কমেণ্ট আহি থাকিব লাগিব, নিজৰ ফটো বা নিজৰ কণ্টেণ্ট হ'ব লাগিব, তেতিয়া আপুনি এতিয়া আৰ্নিং কৰিব পাৰিব। তো মই ভাবিছোঁ আকৌ আৰম্ভ কৰিম, তো ডেইলি ভিডিঅ' এটা দিম আৰু এংগেজমেণ্ট বঢ়াব চেষ্টা কৰিম। আগত বহুত ভাল এংগেজমেণ্ট আছিলে, ভিউজো 60,000 ওপৰত আছিলে। যেতিয়া ভিউজ কমি গ'ল ভিডিঅ' বনোৱা নাই কাৰণে, আৰু আজিৰ পৰা ডেইলি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। তো মই 2024-ত ফেচবুকৰ পৰা 4,800 টকা পাইছিলোঁ। তাৰপিছত সময় পোৱা নাই ভিডিঅ' বনোৱাৰ কাৰণে, তেতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ, ডেইলি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' পালে লাইক আৰু কমেণ্ট কৰি দিব। যদি মোৰ এংগেজমেণ্ট বাঢ়ে আপোনালোকৰো বাঢ়িব। যদি ফেচবুকৰ পৰা পইচা ইনকাম কৰিব ইচ্ছা আছে, মই দেখাওঁ আগত কেনে মই ইনকাম কৰিছিলোঁ। ইনকাম মানে কি, এবাৰে আহিছিলে পে'মেণ্ট, আৰু মই ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে বন্ধ কৰি দিছিলোঁ, সেইকাৰণে কৰা নাই, সময় নাছিলে। এইটো পূৰা ঢেৰ সময় আছে, ভিডিঅ' বনাই থাকিব পাৰিম। বলক আপোনাক দেখাওঁ কি মই কেতিয়া আৰ্ণ কৰিছিলোঁ, কিমান টকা আহিছিলে, তেতিয়া আপোনালোকৰ বিশ্বাস হ'ব। এইটো চাওক, আপোনালোকক দেখাওঁ মানে কেনেকৈ ইনকাম হয়। চবে ভাবিব এইটো ফল্ছ এনে কৈ আছোঁ বুলি। তো এইটো চাওক, মই ফেচবুকত গ'লোঁ, ফেচবুকত গৈ এইটো প্ৰফাইল হয়, এইটো মোৰ ৱাইফৰ প্ৰফাইল হয়। আৰু মানে আমি দুটাত প্ৰফাইল, এটা মেটা একাউণ্ট এটাই আছে, সেইকাৰণে ইয়াতে আহে গোটেইখিনি। এইটো প্ৰফেশ্যনেল ডাছবৰ্ডত গ'লোঁ, এইটো চাওক, ইয়াতে এংগেজমেণ্ট আছে 33,000। এইটো চাওক, মনিটাইজেশ্যন ইয়াতে, এইটো চাওক মনিটাইজেশ্যন, ইয়াতে চালোঁ পে আউট। চাওক এতিয়াও নেট পে আউট $2 আছে। আমি ভিডিঅ' বনোৱা নাছিলোঁ, ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে অহা নাছিলে। ট্ৰানজেকশ্যনত যাওঁ, এইটো চাওক গাইছ, এইটো চাওক 24-ত $32, $20, $11 এইকেইটা পে আউট পাইছিলোঁ মই ফেচবুকৰ পৰা। তো এইখিনি টোটেল হ'ল আপোনাৰ 4,800 টকা মানে হয় ইণ্ডিয়ান মানিত। তো সেইকাৰণে ভাবিছোঁ আকৌ আমি ষ্টাৰ্ট কৰিম ফেচবুকত ভিডিঅ' বনোৱা। তো আপোনালোকে ছাপোৰ্ট কৰিব। আপোনালোকক দেখাওঁ যে ক'ত আহে পে'মেণ্টটো। এইটো পে'পালটো দেখা পাইছে, পে'পাল এপছত আহে। এইটো চাওক, পে'পালটো খুলি দিলোঁ, এইটো চাওক, ফেচবুকৰ পৰা $23.60 মোৰ একাউণ্টত আছে। এতিয়ালৈকে সোমোৱা নাই, ট্ৰানজেকশ্যন হোৱা নাই এতিয়ালৈকে বেংকত। তো এইটো সোমাই যাব। ৱালেটটো চাওঁ, আপোনালোকক ৱালেটটো দেখাই দিম। কানেক্ট কৰিব লাগিব। এইটো চাওক, ইণ্ডিয়ান মানি 1,800 টকা সোমাইছে 2028 মাৰ্চত, 2025-ত, মানে 28 মাৰ্চ 2025-ত এইটো সোমাইছিলে পইচা। আৰু এইটো চাওক, 24-ত $27 সোমাইছে, $27। আৰু এতিয়া মোৰ একাউণ্টত আছে $23 মানে। তো ইণ্ডিয়ান মানিত আপোনালোকে কনভাৰ্ট কৰি চাব পাৰে কিমান হয়। তো আপোনালোকক দেখালোঁ, দেখা পালে। আৰু বেলেগৰ ভিডিঅ' চোৱাতকৈ নিজে ভিডিঅ' বনোৱা ভাল, তো বনাব আপোনালোকেও। আৰু কিবা যদি প্ৰব্লেম হয় মই হেল্প কৰি দিম, কেনেকৈ পে আউট ল'ব লাগে, কি কৰিব লাগে। খালি ভিডিঅ' বনাই থাকক, ভাল কণ্টেণ্ট বিচাৰি। আৰু মইতো বেছি ভিডিঅ' বনোৱা নাছিলোঁ, ইমানখিনি আৰ্নিং হৈছে। এতিয়াও $23 মোৰ একাউণ্টত আছে। এইটো যদি মই ইয়াৰ অ'কে কৰি দিওঁ, সোমাই যাব মোৰ একাউণ্টত। তো কেনেকৈ লাগিল ভিডিঅ'টো? নিশ্চয় ভাল লাগিল। আৰু এটা কমেণ্ট কৰি লাইক কৰি যাব, মোৰো ৰিচ বাঢ়িব, আপোনালোকৰো অলপ ৰিচ এংগেজমেণ্ট বাঢ়িব। তো বাই বাই, টাটা।